নমস্কাৰ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আকৌ এটি নতুন ব্লগ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। সকলোৱে মৰম দিব আৰু আশীৰ্বাদ কৰিব বুলি তাৰে আশাৰে আকৌ এটি নতুন ব্লগ আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। এয়া দেখিছেনে আজি বাহিৰখন কিয় দেখুৱাইছোঁ গম পাইছেনে? প্ৰথমে কাৰণ ৰেচিপি বদলি বাহিৰত দেখুওৱা কাৰণ বিহু আহিছে বুলি সকলোৱে কাপোৰ কানি ধুই সকলোবোৰ ক্লিয়াৰ কৰি লৈছে। মানে য'ত যিমান চুকত লেতেৰা কাপোৰ কানি আছিলে সকলোবোৰ ধুই ক্লিয়াৰ কৰি ল'লে। কিন্তু মোৰ হেন গাধা প্ৰাণী এটাই মই এতিয়ালৈকে ধোৱা নাইকিয়া। মই ধুম, এদিন দেৰি হ'ব, গতিকে মই ধুম। মানে মই সময়ত কাম কৰা মানুহ, গতিকে মই সকলোকে কৰি ল'ব দিছোঁ। গতিকে তাৰ পাছত মই কৰিম, সিহঁতৰ পুৰণা হ'ব আৰু মোৰ নতুন হ'ব। সেই বুলি ভাবি সকলোকে কৰি ল'ব দিলোঁ আৰু মই কৰা নাইকিয়া, মই কৰিম। আৰু আপোনালোককো কৈছোঁ ঈদৰ বাবে বহু এতিয়া আহি গ'ল আকৌ সেই দুপৰীয়া সময়খিনি, মানে কি খোৱা বোৱাৰ কথা ভবা সময়খিনি। গতিকে আমাৰ মাইকী মানুহৰ যিমানেই দুখ কষ্ট ভাগৰ নালাগক কিয়নো আমি বনাই খুৱাবই লাগিব আৰু বনাবই লাগিব। সেই বুলি ভাবিয়ে ময়ো সকলো দুখ কষ্ট পাহৰি আহি গ'লোঁ পাকঘৰ, মানে আমাৰ গেছ বাইদেউৰ ওচৰত। গতিকে তাৰপাছতে মই ভাবিলোঁ কিনো বনাম আজি, সেই বুলি ভাবি তাৰপাছত দেখিলোঁ যে ঘৰত আছে কেইডালমান লেচেৰা মাহ আৰু আলু। গতিকে ভাবিলোঁ ইয়াকে বনোৱা যাওক। লেচেৰা মাহকেইডাল সৰু সৰুকৈ কাটি ল'লোঁ আৰু আলু মিহি মিহিকৈ কাটি ল'লোঁ। গতিকে ভাজিখিনিও ধুনীয়াকৈ চিম্পলকৈ বনাই ল'লোঁ। এয়া দেখিছেনে কি কি দিছোঁ চাই যাওক। আৰু ভাজিত কি কি দিয়ে সকলোৱে জানে, গতিকে মই নতুনকৈ কোৱাৰ একো প্ৰয়োজন নাই। আৰু বিহু আহিলে, অকেজনবিলাক আহিলে যে ইমান কাম থাকে মাইকী মানুহৰ লগত, তথাপিওতো আমাৰ হাজবেণ্ডবিলাকে আমাক কমকেই বুজি পায়। ভাবে আমি একোৱেই নকৰোঁ, ঘৰতে বহি বহি খাওঁ, সিহঁতে আমাক আনি দিয়ে, আমি বিন্দাছ খাওঁ। কিন্তু এজনী মাইকী মানুহৰ যে ঘৰত কিমান কাম থাকে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰ চম্ভালা, ল'ৰা ছোৱালী চম্ভালা, কিমানবোৰ কাম। আৰু তাৰ পাছতে এয়া দেখিছেনে দালি অলপো লৈ লৈছোঁ বনাই। এয়া ভাজি হোৱাৰ সময়খিনিত মানে হওঁ অৱস্থাত তেনেকুৱাতে মোক মানুহজনে পূৰা ঈদৰ কাপোৰ ল'বৰ কাৰণে পূৰা বুজাই আছে। মই নলওঁ, তেওঁ মোক কৈ ল'বই লাগিব। শুনকচোন আপোনালোকে কথাখিনি। বাষ্ট মই সেইখিনিহে বুজি পাওঁ। চিন্তাৰ কথা বাদ দিয়ক, মানুহৰ সমস্যা থাকেই, কিন্তু তাৰ মাজতে কোনোবাই নাখাই নবৈ নিপিন্ধিলে নহ'ব ন। মইতো লৈয়ে থাকোঁ, প্ৰত্যেকটো বছৰতে মই লৈ থাকোঁ, কিন্তু আপুনিতো নলয় ন। গতিকে এইবাৰ আপুনিও ধুনীয়াকৈ একদম দামী পেণ্ট এটা চাৰ্ট এটা ল'ব। ল'ৰা ছোৱালীকেইটাতো পায়েই থাকে, সিহঁতক দিমেই। সঁচাকৈ কিন্তু পুৰুষবোৰে যে এটা ফেমিলিৰ কাৰণে হওক বা এটা পৰিয়ালৰ কাৰণে হওক কিমান কষ্ট কৰিবলগীয়া হয়, নকৰিবলগীয়া কাম কৰিবলগীয়া হয় মাত্ৰ নিজৰ ফেমিলিটো বা নিজৰ পৰিয়ালটোক বচাই ৰাখিবৰ কাৰণে। তথাপিও আমি কিছুমানে কেতিয়াবা বুজি নাপাওঁ। আমি কওঁ যে আমাৰ বাবে তোমালোকে কি কৰিছা, বহুত কৰে, কিন্তু আমি দেখাহে নাপাওঁ। আচলতে আমি যেতিয়া অনুভৱ কৰোঁ কেতিয়াবা অকলে অকলে বহি, তেতিয়া আমি সেই দুখবোৰ আৰু সেই কষ্টবোৰ তেতিয়াহে আমি বুজি পাম। গতিকে পৃথিৱীত থকা প্ৰত্যেকজন পুৰুষকে আমি মহিলাবোৰে সন্মান কৰাটো অতিকৈ প্ৰয়োজনীয়। জান, মই তোমাক গা ধুৱাইছোঁ নহয়, তুমি গা ধুব নালাগে দে। শুন, ন। আজি এইবিলাক কাপোৰ কানি আঁতৰাই দিছোঁ, এইবিলাক চব ধুব লাগিব, কাইলৈ ধুম। আৰু এয়া দেখিছেনে কাপোৰ পূৰা দমাই থৈ দিছোঁ, কাইলৈ ধুম। তাৰপিছতহে আৰু অলপ কাম। কেঁচুৱা হৈ দিয়াচোন। কেনেকৈ মাতটো কেনেকৈ দিয়ে নহয়, কেনেকৈ কৈছিলা এতিয়া? অঁ, কেনেকৈ কৈছিলা? টানি দিয়া। অঁ, এখন ভৰি লৰচৰ কৰিবলৈ নোৱাৰে। অঁ, এখন ভৰি লৰচৰ কৰিব